নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোৰ মূল কথাকেইটা হৈছে অসম টেট উত্তীৰ্ণৰ ভৱিষ্যত কোন দিশে গৈ আছে, আসাম টেট VS CTET DEE LP UP ভেৰিফিকেশ্যনত বহিৰাজ্যৰ প্ৰাৰ্থীৰ ভিৰৰ ব্যাপক অভিযোগ সংবাদ মাধ্যমৰ আগত ইতিমধ্যে প্ৰকাশ কৰিছে। আৰু এই কথাটোৱে ব্যাপকভাৱে ছ'চিয়েল মিডিয়া আৰু সংবাদ মাধ্যমত ব্যাপকভাৱে এইটো চৰ্চিত বিষয় হৈ পৰিছে। বৰ্তমান সময়ত CTET প্ৰাৰ্থীখিনিক দিয়াৰ বাবে বহিৰাজ্যৰ প্ৰাৰ্থীয়ে যি অসম টেটৰ ৫,৩৫৩টা পদৰ বিজ্ঞাপন আছিলে, সেই বিজ্ঞাপনত ব্যাপকভাৱে বহিৰাজ্যৰ প্ৰাৰ্থী সোমোৱাৰ অভিযোগ আহিছে। লগতে ৱেষ্ট বেংগলৰ BEDৰ যি অভিযোগ সেয়াটো আছেই, আৰু CTETৰ প্ৰাৰ্থীখিনিৰ যোগেদি বহিৰাজ্যৰ প্ৰাৰ্থীৰ ব্যাপক অভিযোগ উঠিছে। এই কথাখিনি আজি আপোনালোকৰ বাবে এই ভিডিঅ'টোত লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, তেতিয়াহে মোৰ কথাখিনি বুজি পাব প্ৰকৃততে কি হৈ আছে। অসম টেটৰ যি নিযুক্তি প্ৰক্ৰিয়া LP UPৰ ক্ষেত্ৰত প্ৰকৃততে কি হৈ আছে, অসম টেট উত্তীৰ্ণসকলৰ ভৱিষ্যত কোন দিশে গৈ আছে, তেওঁলোকে চাকৰি পাবলৈ সক্ষম হ'বনে, আৰু অসম টেট উত্তীৰ্ণ পাই 30,000 কেণ্ডিডেটক কিয় বাৰে বাৰে বঞ্চিত কৰি আছে অসম চৰকাৰে। কি হ'ব কম মাৰ্ক থকা কেণ্ডিডেটসকলৰ, কি হ'ব যিসকলে বহুত আগতেই DLED কৰিলে, বহুত আগতেই হায়াৰ ছেকেণ্ডেৰী বা গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে, তেওঁলোকৰ কি হৈ আছে, কি হ'ব ভৱিষ্যত, তেওঁলোকৰ ভৱিষ্যত কোন দিশে গতি কৰি আছে। এই সকলোখিনি কথা আপোনালোকৰ বাবে এই ভিডিঅ'টোত লৈ আহিছোঁ। এইখিনিতে আপোনালোকৰ এটা অনুৰোধ থাকিল, যিসকল নতুন ভিউৱাৰ্ছ তেওঁলোকৰ এটা অনুৰোধ থাকিল, বিশেষকৈ আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যিমান পাৰে আমাৰ ভিডিঅ'সমূহ শ্বেয়াৰ কৰি দিব, তেতিয়াহে আমি আপোনালোকৰ বাবে অধিক উৎসাহেৰে কামবোৰ কৰি যাব পাৰিম। সেয়েহে আপোনালোকে যিমান পাৰে আমাৰ চেনেলটো শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাৰিব, তেতিয়া আপোনালোকে এনেকুৱা ধৰণৰ বা বাতৰিসমূহ পাই থাকিব, আৰু যিখিনি নজনা কথা আছে সেই কথাখিনি আপোনালোকে জানিবলৈ সক্ষম হ'ব। আহকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ইতিমধ্যে আপোনালোকে জ্ঞাত যে বৰ্তমানৰ যি নিযুক্তি প্ৰক্ৰিয়া চলি আছে, LP UPৰ যি নিযুক্তি প্ৰক্ৰিয়া চলি আছে, সেই নিযুক্তি প্ৰক্ৰিয়াৰ প্ৰায় ভেৰিফিকেশ্যন হৈ গৈছে। ইতিমধ্যে আপোনালোকে গম পাইছে LP UP নিযুক্তিৰ ভেৰিফিকেশ্যন ইতিমধ্যে হৈ গৈছে, আৰু এইবাৰ যথেষ্ট ছিষ্টেমেটিকেলি হৈছে আৰু যথেষ্ট ভালকৈ হৈছে, যাতে অভাৰলেপিং নহয়। সকলোখিনি ঠিকেই হৈ আছিলে, কিন্তু লাষ্ট এখন ভেৰিফিকেশ্যন লিষ্ট প্ৰকাশ পাইছিলে। সেই ভেৰিফিকেশ্যন লিষ্টখনত সেইবোৰ কেণ্ডিডেটক ভেৰিফিকেশ্যনৰ বাবে মাতিছিলে যিসকল কেণ্ডিডেটৰ আগতে ভেৰিফিকেশ্যন হোৱা নাছিলে, আৰু সেই ভেৰিফিকেশ্যনৰ ডেট দিছিলে, 2-3টা ডেট দিছিলে। সেই ডেটত তেওঁলোকে ভেৰিফিকেশ্যন ইতিমধ্যে কৰিছে, আৰু এই ভেৰিফিকেশ্যনতেই বহিৰাজ্যৰ CTET প্ৰাৰ্থীৰ ভিৰ বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে, আৰু এয়া ছ'চিয়েল মিডিয়াতো যথেষ্টখিনি চৰ্চিত বিষয় হৈ পৰিছে। আৰু যদি সঁচাকৈয়ে বহিৰাজ্য প্ৰাৰ্থীৰ এনেকুৱাকৈ ভিৰ হৈছে, সেই বিষয়টোৱে বিশেষকৈ আসাম টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলক যথেষ্ট ক্ষতি কৰিব, বিশেষকৈ অসমৰ প্ৰাৰ্থীসকলক যথেষ্ট ক্ষতি কৰিব। আৰু অসম টেট উত্তীৰ্ণ ইমানখিনি প্ৰাৰ্থী থকাৰ পিছতো যদি বহিৰাজ্য প্ৰাৰ্থী আহিবলগীয়া হয় অসমৰ স্কুলত পঢ়াবলৈ, তেতিয়া কেনে এটা পৰিস্থিতিৰ সন্মুখীন হ'ব। আৰু যদি বহিৰাজ্য প্ৰাৰ্থীয়ে যদি অসমীয়া ভাষাটো নাজানে, আমি আগতে নিউজত দেখাৰ দৰে স্কুলত যদি অসমীয়া পঢ়াব নোৱাৰে, তেওঁলোকে যদি হিন্দীত পঢ়ায়, আৰু তেতিয়া কেনেকুৱা ধৰণৰ এটা পৰিস্থিতিৰ সৃষ্টি হ'ব সেয়া আপোনালোকে নিজেই ভাবি চাওক। আৰু আমাৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত কোন দিশে যাব সেয়াও চিন্তা কৰিবলগীয়া বিষয় হৈ পৰিছে। আৰু লগতে মষ্ট ইম্পৰ্টেণ্ট কথাটো হৈছে অসম টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ কি হ'ব, যিসকল হাজাৰ হাজাৰ অসম টেট উত্তীৰ্ণ প্ৰাৰ্থীসকল আছিলে, তেওঁলোকৰ কি হ'ব। তেওঁলোকৰ সকলোখিনি যোগ্যতা থকাৰ পিছতো তেওঁলোকে বাৰে বাৰে বঞ্চিত হ'বলগীয়া হৈ আছে। বিশেষকৈ যিসকল পুৰণা প্ৰাৰ্থী, যিসকলৰ হায়াৰ ছেকেণ্ডেৰী পুৰণা, যিসকলৰ DLED পুৰণা, যিসকলৰ BED পুৰণা, তেওঁলোকে বাৰে বাৰে বঞ্চিত হ'বলগীয়া হৈ আছে। এইখিনি কথা মষ্ট ইম্পৰ্টেণ্ট কথা। বিশেষকৈ অসম টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলে এই ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়া প্ৰয়োজন। এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয় বা শিক্ষামন্ত্ৰী মহোদয়ক এই ক্ষেত্ৰত লগ ধৰাৰ প্ৰয়োজন আহি পৰিছে। আৰু আপোনালোকেও আপোনালোকৰ মতামত আমাৰ কমেণ্ট বক্সত দিব। আপোনালোকে কি ভাবে এই ক্ষেত্ৰত, আপোনালোকৰ পদক্ষেপ কি হ'ব লাগে বৰ্তমান সময়তে, সেয়েহে আপোনালোকে নিজৰ বাবে থিয় দিয়ক, অতি শীঘ্ৰে আপোনালোকে নিজৰ বাবে থিয় দিয়ক, নহ'লে আপোনালোক বাৰে বাৰে বঞ্চিত হৈয়ে থাকিব। এয়া আছিল আজিৰ ভিডিঅ'টোৰ মূল কথা। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। কিবা জানিবলগীয়া থাকিলে আপোনালোকে আমাৰ কমেণ্ট বক্সত কমেণ্ট কৰিব, আমি যিমান পাৰোঁ আপোনালোকক ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। ধন্যবাদ।